তোৰ হ'লেই নি শুনচোন। হ'ল কাৰণেতো উঠিলো। তই পিছপিনৰ পৰা কিয় মাতা নো আইতা? কি পিছফাল আগফাল কথা কৈ আছ? তই আকৌ সেইপিনে নামিছ, সেইকাৰণে তোক সেইপিনে থাকোঁতেই মাতিছোঁ আকৌ। হ'ব কথাটো কোৱা, কি হ'ল? মাৰক কৈ যাচোন মোৰ দৰৱখিনি দিবলৈ। হ'ব। শান্তি নাই এইখন ঘৰত শান্তি নাই। ক'বালৈ যাম বুলি ওলাইছো, খাই বৈ পাছফালৰ পৰা মাতিছে মানে। একদম মানে উপায় নাই আৰু। আজিকালি ল'ৰা কথা ক'বকে নোৱাৰি। যাওঁ আগফালে অকণমান বহোগৈচোন। মা ক'ত যোৱা? ময়ো যাম, ৰ'বা না। ক'ৰবাত যাবলৈ ওলালে যে তহঁতি লগতে লেম্পটোতো লাগ কেলে বাৰু হে? মই সেই ৰূপহী বৰমাঘৰ আইতাজনী গা ভাল নাছিলে, খবৰ এটা লৈ আহোঁগৈ বুলি ভাবিছোঁ। ইমান দিন হ'ল ফুৰি লোকে বেমাৰো পৰিলে, খবৰেই ল'ব পৰা নাই। আহিও ঘৰ মানে ভালেই হ'ল। তাকৈ যাওঁ বুলি ভাবিছোঁ, আকৌ ওলালি আৰু লগত মানে। বই এইচবৰ পৰা মানে উপায় নাই আৰু। এইটোক দৰৱ আনিবলৈ মাকক ক'বলৈ ক'লোঁ, ক'লে বা নক'লে। এইচবৰ পৰা মানে ল'ৰা আৰু এইচব একো ঢং নাই মানে ইহঁতৰ। ৰূপহী ঐ, মোৰ দৰৱখিনি আনচোন। বৌ ঘৰত আছেনে? আছোঁ, আহ সোমাই আহ। পমিলি আহ। বহুত দিনৰ মূৰত দেখিছোঁ, ল'ৰা ডাঙৰেই হ'লচোন। বহি আহ। আইতা ডাঙৰ হৈছে আৰু অহা বছৰকে স্কুলত দিব পৰা হ'ব আৰু। হেৰি নহয়, আপোনাৰ গা ভাল নাছিলে যে, মই তাকে খবৰ ল'বলৈ বুলি আহিলোঁ। এতিয়া ভাল পাইছে ন আপুনি? পাইছোঁ আই ভাল। তই যে খবৰ ল'বলৈ বুলি আহিলি, ইমান ভাল পাইছোঁ নহয় মই। এই দৰৱ দিছে, খাই আছোঁ। তাৰ পাছত তোৰ আকৌ 6 মাহত চেকআপত মাতিছে আৰু দৰৱখিনি খাই ভাল পাব বুলি কৈছে। ভালেই হৈছে। দৰৱ খাই ভাল পাব যেতিয়া একো চিন্তা কৰিবলগীয়া নাই আৰু। আমাৰ ৰূপহীব নাই নেকি? আছোঁ পমিলি, আছোঁ। এই ভিতৰত কাম দুটামান কৰি আছিলোঁ। চা আকৌ, এই তোমাৰ মাত শুনি ওলাই আহোঁতে মাৰ দৰৱখিনি আকৌ পাহৰি আহিলোঁ। মই টেবুলতে থৈ আহিছোঁ। হ'ব আৰু দে, মই নিজেই গৈ খাই লওঁ আৰু। উপায় নাই আৰু। নিজৰ বেমাৰ নিজে যদি ভাল কৰিবলৈ চেষ্টা নকৰোঁ, যত্ন নিজেই নলওঁ আৰু কি হ'ব আৰু। পমিলি তই বহচোন দেই। দেখিলানে বাৰু, যিমান কৰিলেও মানে আমাৰ মাক মানে তুমি একো কৰিও মানে সন্তুষ্ট কৰিব নোৱাৰা আৰু। দেখিলা, পটককৈ কথাষাৰ শুনাই গ'ল নহয়। মইতো লৈয়ে আহিছিলোঁ ন, তোমাৰ মাত শুনিয়ে মই পাহৰি থাকিলোঁ। তাকে আৰু কি ক'বা। সঁচাকৈ আৰু পাই, বৰমাজনীও নহয় দেই। হ'লেও আগতকৈ অলপ ঠাণ্ডা হ'ল যেন লাগিছে ন। আজিকালি যি নকয়চোন। কয় খালি আৰু আজিকালি হেৰি আকৌ, তোমাৰ বয়স হৈছে যে অলপ, বেমাৰো পৰিলে তাতে অলপ হতিলে আৰু। ব'লা ভিতৰলৈকে যাওঁ, ব'লা চাহ বনাওঁগৈ। নালাগেও, মই ভাতদম বনাই মানে ৰেডি কৰি থৈ আহিছোঁ, খাবহে লাগে। মই বোলো সাউতকৈ গৈ খবৰ এটা লৈ আহোঁগৈ। আকৌ একদম লগতে ওলালেই নহয় ওলমি পিনে, বোলে ময়ো যাম। সেই খবৰ এটা ল'বলৈ বুলি আহিলোঁ। নাখাওঁ, এতিয়া চাহ তাহ খাই নাথাকোঁ আৰু, গম পাইছেনে? কেলে নাখাবা আকৌ, চাহ অকণমান খাই যোৱা আকৌ। টকলাটোকো অকণমান দিয়া আকৌ। বোপাই, টকলা বুলি কৈছোঁ কাৰণে বেয়া নাপাবা আকৌ দেই। মই এনেই ধেমালিহে কৰিছোঁ। পিছে তোমাৰ চুলিকেইডাল কি হ'লনো? মোক কেনেকে টকলা বুলি কৈছে? নিজৰ যে চুলিকেইডালি পকিছে সেইটো দেখিছে নাই? বুঢ়ী চালা। মানে বৰমা, ইয়াৰ চুলিখিনি ইমান নাছিলে মানে। ক'লে আকৌ মানুহবোৰে বোলে ভাল, এবাৰ বোলে খুৰাই দিলে সৰহকৈ ওলায়। সেইকাৰণে মই এবাৰ খুৰাই দিলোঁ আকৌ তাৰ চুলিখিনি। বেছি দিন হোৱা নাই, সেইকাৰণে তেনেকুৱা লাগিছে। একো নাই পমিলি, এই সৰুতে টকলা চকলা সেইবোৰ মতলব নাই নহয়। ডাঙৰ হ'লে চুলিখিনি সৰহকৈ ওলালে হয়, নে কি কোৱা? আৰু এইটো কয় বাৰু মানুহে, খুৰাই দিলে সৰহকৈ ওলায় বুলি। মায়ে যে কিনো কথা কয় আৰু দেই। আমি যাওঁ দেই। নুঠা, ব'লা আমি গৈ থাকোঁ। ব'লা মা। বেয়া চেয়া নাপাবা দেই, আকৌ আহিবা আকৌ দেই পমিলি। নাপাওঁ, কিয়নো বেয়া পাম বাৰু। মায়ে যাকে তাকে যি টি কৈ নিদিব আকৌ। আপোনাৰ বেমাৰ খবৰ ল'বলৈহে তাই আহিছিল। আকৌ আপুনিয়ে যদি তেনেকৈ বেয়াকৈ কয়, তাইৰ মনটো জানো ভাল লাগে? তাই যদি বেয়া পায় মই কি কৰিম আৰু? মইতো একো বেয়াকৈ কোৱা নাই নহয়, ধেমালিহে কৰিছিলোঁ সৰু ল'ৰা দেখি। আপোনাকো আৰু কৈ একো লাভ নাই আৰু পাই। ইমান সৰু কথাটো বাৰু ধৰেনে আপোনালোকে কওকচোন, হয়নে বাৰু? মই এনেই ল'ৰাটোক ধেমালিতেহে কৈছিলোঁ। বাৰু সেইবোৰ বাদ দিয়কচোন। আপোনালোকে ভাবিছে চাগে ন, আমি ইমান দিন আপোনালোকৰ মাজলৈ অহা নাছিলোঁ। এতিয়া আহিছোঁ নহয়, এতিয়া আৰু লাহেকৈ আহি থাকিম। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আকৌ দেই। আৰু যোনবোৰ নতুন নহয়, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি থৈ যাব আকৌ দেই।